বিশ্ব পৰিৱৰ্তক হোৱা ওম শান্তি আজিৰ মুৰলি 28 তাৰিখ 1 মাহ 2022 বাবাই কৈছে মৰমৰ সন্তানসকল একমাত্ৰ ঈশ্বৰৰ সৈতে সঁচা প্ৰেম ৰাখিব লাগে এই ইন্দ্ৰসভাত কুসন্তান সকলকহে লৈ আনিব লাগে কোনো কুসন্তানক নহয় প্ৰশ্ন 21 জন্মৰ আটাইতকৈ শ্ৰেষ্ঠ লটাৰী ল'বৰ কাৰণে কোনটো পুৰুষাৰ্থ কৰি গৈ থাকিবা উত্তৰ একমাত্ৰ পৰলৌকিক য়তমক স্মৰণ কৰাৰ আৰু তেওঁ শ্ৰীমতত চলাৰ পৰা পুৰুষাৰ্থ কৰা যদি কাৰোবাৰ নাম ৰূপত বুদ্ধি আবদ্ধ হৈ আছে তেন্তে তাৰ পৰা বুদ্ধিযোগ আঁতৰাই গৈ থাকা ৰাতি যেতিয়া আজৰি পোৱা তেতিয়া মৰমেৰে পিতাক স্মৰণ কৰা দৈবী গুণ ধাৰণ কৰা তেতিয়া লটাৰী পাই যাবা ওম শান্তি ধাৰণাৰ বাবে মুখ্য হাৰ 1 নিজৰ লক্ষ্য উদ্দেশ্য সন্মুখত ৰাখি উচ্চ পদ পাবৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে চলন বহুত মাৰ্জিত কৰি ৰাখিব লাগে শ্ৰীমতত চলি থাকিব লাগে 2 কোনো দেহধাৰীৰ নাম ৰূপক স্মৰণ কৰিব নালাগে একমাত্ৰ পিতাৰ অবিবেচৰী স্মৃতিত থকাৰ পুৰুষাৰ্থ কৰিব লাগে বৰদান নিজৰ শক্তিশালী মনৰ শক্তি আৰু শুভভাৱনাৰ দ্বাৰা বেহদৰ সেৱা কৰোঁতা বিশ্ব পৰিৱৰ্তক হোৱা শ্লোগান বুদ্ধিৰূপী হাত বাপদাদাৰ হাতত দি দিয়া তেতিয়া পৰীক্ষাৰূপী সাগৰত অস্থিৰ হ'বলগীয়া নহ'ব ওম শান্তি